বিহু নহয় নি বিহুত অকমান চিঞৰিমে মই আপুনি কৈছিলে যে চাউল তিয়াই পেলাই শুকুৱাই দিবলে এয়া মই শুকুৱালো এতিয়া তেনে গোলাপী ঘৰলে যাওঁ বৈ আমি দুইজনীয়ে খুন্দি আনোগে ও মা এয়া আপুনিয়ে লওক আপুনি গৈ হেতৰ ঘৰতে খুন্দি আনিব মোৰ ঢেৰ কাম আছে গুড় কাটিবলে আছে তিল খুন্দিবলে আছে আকৌ ৰাতিকে তিল পিঠাও বনাব লাগিব নহয় মই নোৱাৰিমগে হ'ব দে তেন্তে মই খুন্দি আনোগে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জয়ো জ্বলিল মইনা মেজিৰ জয়ো জ্বলিল ৰসমীয়া নং মনে প্ৰাণে ভৰিল মইনা ফুলে চাই নব ক'ৰ পৰা আহিলেগে হনে এই গোলাপীহঁতৰ ঘৰত পিঠাগুৰি খুন্দি আনিলো আকৌ কলে যাওঁতে বোৱাৰী নগ'ল হপলা অকলে অকলে যে এই তাই ধোৱা পখলা তিল গুড় কুটা সেইবোৰ কৰিছে আকৌ সেইকাৰণে ময়ে খুন্দি আনিলোগে হয় নি মই সেই নগেনৰ ঘৰৰ পৰা আহোগে কেলে কিবা কাম আছে নি এই নগেনৰ ঘৈণীয়েকে বোলে পিঠা বনাব নেজানে বোলে পিঠা উঠাই নাই হেনো তাকে পিঠা কেইটামান বনাই থৈ আহোগে যা আজি আমাৰো পিঠা বনাব লাগিব গোটেই মানুহখনে পিঠা বনাইছে মই ঘৰত এখিনিমান বনাই থৈ আহিছো আজি গোটেইখনে বনাইছে বিহু বিহু লাগিছে দে ফুলেছে নব আহিছো বিহু খাবলৈ নহাকে নাথাকিবি দে আজি যে পিঠা কেইটা উঠিছে বৰ ভাল লাগিছে দেই আজি জুইতে পিঠা বনাইছে আমাৰ সেই সৰু পাকঘৰ এটা আছিলে কেঁচাকে এই জুইত বনালে মানে পিঠাবোৰ বৰ ধুনীয়া হয় সেইকাৰণে জুইতে বনাইছো বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে কমেন্ট কৰি জনাব আকৌ কোনেনো কি বনাইছে তেতিয়াহে গম পাম আমাৰ হেয়া আজি পিঠা বনাইছো দেই কাইলে লাডু বদাম তাপা পৰখিলে ঘিলা পিঠা এনেকে বিহু হৈছে আমা অলপ গুড় কাটি দিবচোন ইয়াত গুড় অলপ লাগিব টুমুক টুমুক জবি হিডিছা টু পাহাৰি বটমা চল সমাধান পালে গঙ্গৰ বাজি দে তাৰক টমা টুমুক 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 নাৰিকল লাডু কিটাকে বনাই দিও বিহুলে বুলি মই একো কাম কৰাই নাই এবাৰ বুৱাইজনীয়ে সব কৈছে মা ইমান মাটি আছে আপোনাক গুড় অকমান কাটি দিবলে আপুনি এয়া কৈ আছেহি কাইলে মই বনাম বুলি কৈছিলে আপুনি আজি নবনা হলে হয় এনে থকাতকে বনাই দিলো আৰু নাই পিয়া লাতে ওলাই গল মই বোলে ইয়াকে বনাম হয় নি ভালে কৰিলে দিয়ক মোৰে কাম এটা কমিলে কাইলে তেন্তে মই মিঠৈ কিটাকে বনাই দিম এতিয়া গুড় অকমান নিজে কাটি লওঁগে যা কেৰাহী জুই উঠিব এতিয়া সোনকালে পিঠা কিটা বনাই ল পিঠা উঠিছেনে বাৰু ধুনীয়া পিঠা উঠিছে দেই মা এবাৰ আলহী অহাতহে জোৰা এই গোলাপী ঘৰ ঢেঁকীটো বৰ ভাল পায় দেই বৰ ধুনীয়া ধুনীয়া পিঠাগুৰি ওলাইছে পিঠাবোৰ ভাল হৈছে তাহাঁতৰ ঢেঁকীটো ভাল সেই পুৰণা দিনৰে যে বহুত মানুহে খুন্দিবলৈ আহে সেইকাৰণে পিঠা ভাল হৈছে অৱশ্যে ঢেঁকীটো কথা ক'লেও নহ'ব বনোৱা মানুহজনী ভাল হ'ব লাগিব ন তেতিয়াহে পিঠা উঠিব যা তই লেকচাৰ মাৰি দিব নালাগে মই লাডু বনাব লাগে বন্ধুসকল